হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ? ভালনে সকলোৰে? প্ৰিন্সি লাইফষ্টাইলত নতুন ব্লগলৈ আপোনালোক সকলোকে জনালোঁ স্বাগতম। আজিৰ ব্লগটো মই ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এতিয়া উঠিলোঁ, মই গা ধুলোঁ আৰু ধূপ দিলোঁ। দিয়াৰ পাছতে এতিয়া যিহেতু হাঁহি স্কুললৈ লৈ যাব লাগিব আৰু হাঁহি উঠা নাই, তাইকো এতিয়া উঠাওঁগৈ আৰু ভাবিলোঁ এটা ব্লগ ষ্টাৰ্ট কৰোঁ। আৰু মই দিনটো কি কৰোঁ আপোনালোকক সকলোখিনি দেখাই থাকিম যিমান পাৰোঁ। আৰু আপোনালোকে মোৰ ব্লগটো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি ময়ো আশা কৰিছোঁ। এইয়া আমি দুজনী, হাঁহি আৰু মই বিচনাত। হাঁহিক স্কুলৰ পৰা আনিলোঁগৈ আৰু আনি ভাত বনালোঁ। আহি পেলাই খালোঁ, অকণমান হাঁহিয়ে খালে। খাই লৈ এতিয়া ভাবিছোঁ অকণমান বিচনাতে পৰোঁ, অকণমান হাঁহিক খুৱাই দিওঁ, তেতিয়া মই অকণমান শান্তি পাম আৰু সেয়াকে ভাবিছোঁ। আৰু কোৱা হাঁহি, আজি স্কুলত কি শিকালে তোমাৰ? কোৱা আকৌ স্কুলত কি শিকালে আজি? তোমাৰ ফ্ৰেণ্ডছবোৰে কান্দিছে নেকি? কি কৈছে কোৱা? হাঁহিহঁতৰ স্কুলৰ মানে ফ্ৰেণ্ড কিছুমানে এতিয়াও কান্দি আছে। সেয়াকে কৈছে মানে দেউতাকহঁতে মাকহঁতে থ'বলৈ যায় যে, কয় অ' নেকান্দিবা নেকান্দিবা এনেকৈ কয়। তাৰপিছতে আৰু কিছুমানে মানে কান্দিয়ে থাকে, ইমান কান্দে, মুখখন মানে তেনেকেই মানে ল'ৰাৰ ভিতৰত মানে পূৰা কান্দনি দি থাকে সিহঁতৰ। অৱশ্যে প্ৰথম স্কুল গৈছে ন, ইমান দিনৰ পৰা মানে মাক বাপেকৰ মৰমতে থকা ল'ৰা ছোৱালী এতিয়া স্কুলত গৈ অকলে থাকিবলৈ পাইছে। অকণমান তেনেকুৱাতো হয়েই বাৰু, লাহে লাহে ঠিক হ'ব আৰু সেয়াকে কৈছে। বাৰু আমি অকণমান বিচনাখনত পৰিলোঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। আমাৰ হাঁহি শুই গ'ল আৰু মই তাইক খুৱাই পেলাই তাৰপিছতে উঠি আহিলোঁ। অকণমান বিচনাখনতে পৰিলোঁ আৰু তাইৰ লগতে সেয়া। আৰু এতিয়া কিবাকিবি কাম দুটামান আছিলে, সেইকেইটা কৰিলোঁ। মোৰ যিহেতু হাঁহি মানে শুলেহে মানে অকণমান ফ্ৰী পাওঁ কামখিনি কৰিবলৈ, নহ'লে তাই বৰ আমনি কৰি থাকে যে প্ৰতিটো কামতে, সেইবাবে আৰু এতিয়া প্ৰতিটো কামতে বৰ আমনি কৰি থাকে যে, সেইবাবে তাই থাকিলে মানে কামখিনি কৰিবলৈ অকণমান দিগদাৰী হয়। সেইকাৰণে মই তাই শোৱালৈকে বাট চাই থাকোঁ আৰু তেতিয়া ল'ৰালৈকে কামখিনি কৰোঁ। আৰু এতিয়া ভাবিছোঁ মানে ঘৰত কল আছিলে আৰু আমাৰ হাঁহিয়ে মানে ফ্ৰুটছ খোৱাত একদম বেয়া, হাঁহি বহুত বেয়া মানে। আৰু কিন্তু এটা কথা বাৰু, কিন্তু এটা মানে কোনোবা এবিধ দুবিধ ফল খায় বাৰু তাই, কিন্তু এতিয়া মানে কল তাই খাবলৈ দিলোঁ, সেয়া কল নাখায়। সেইকাৰণে ভাবিছোঁ তাই এতিয়া যিহেতু শুই উঠিব অলপ পাছতে আৰু উঠিলে এনেও মানে কিবা এটা খাবলৈ বিচাৰিব, সেইকাৰণে ভাবিছোঁ যে কল আছিলে, কলৰে মানে কিবা এটা বনাই পেলাই তাইক খাবলৈ দিম। আৰু সেইটো মানে তাই যিহেতু কলটো তেনেকৈ নাখায় ইভাগে, তেতিয়া তেনেকৈ পেলাই কলটো মানে তাইক খুৱাব পাৰিম আৰু সেইবাবে এতিয়া ব'লকচোন মই বনাওঁগৈ বুলি ভাবিছোঁ। সেয়া লাগিলে ভাবিছোঁ মানে আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। আচলতে এইটো মানে ইমান ৰেচিপি টাইপ নহয়, এনেই মই হাঁহিৰ কাৰণে এনেকৈ মাজে মাজে এনেকৈ কিবা কিবিকৈ বনাই দিওঁ আৰু খাবলৈ তাইক। আৰু ল'ৰা ছোৱালীবোৰে এনেও মানে একেটা বস্তুকে খাই থাকি টেষ্টো নাপায়, সেইবাবে। আৰু এতিয়া ব'লক, মই কিটচেন আহি পাই গ'লোহি আৰু এতিয়া বনাবলৈ লওঁ। মানে বনাবলৈ বস্তুটো তাৰ কাৰণে লৈছোঁ দুটা কল, জাহাজী কল এই দুটা, আৰু লৈছোঁ এটা ডিম, সেইটো আৰু ল'ম। আপোনালোকক এতিয়া মই বেক কেমেৰা কৰি দেখাই আছোঁ দেই। প্ৰথমে এই দুটা কল লৈছোঁ আৰু এই কলকেইটা এতিয়া মই মানে এখন কাটা চামুচ লৈ ভালদৰে এইখিনি মেছ কৰি দিম এতিয়া। আৰু ভালদৰে কলখিনি মেচ হোৱাৰ পাছতে ইয়াত এটা ডিম এড কৰিছোঁ আৰু ডিম আৰু এতিয়া কলখিনি ভালকৈ ফেটি লওঁ। দি দিছোঁ এয়া চুজি, চুজি দিলোঁ। যিহেতু এইটো মানে বেবীবিলাকৰ মানে সিহঁতে এনেও মানে সিহঁতৰ মুখৰ ৰুচিটো বেলেগ বেলেগ হৈ থাকে যে, সেইবাবে এনেকৈ মানে মাজে মাজে এনেকৈ চেঞ্জ কৰি দিওঁ। আৰু টিফিনত দিব লাগিব, দিব পাৰিব মানে আপোনালোকে যদি দিওঁ বুলি ভাবে। আৰু এইয়া সেইটো ৰেডিয়ে হৈ গৈছে, সেইটো প্ৰায়। আৰু ইয়াতে অকণমান যদি মিঠাটো কম হৈছে তেতিয়াহ'লে আপোনালোকে চেনি বা গুড় দিব পাৰে। যদি দিবলৈ অসুবিধা পায় তেতিয়াহ'লে মৌজোল দিলেও হ'ব। আৰু এইটো চাওক দিছেনে?
আৰু তাত ভালকৈ এইখিনি মিশ্ৰণ কৰি হৈ গ'ল। তাৰ পাছতে মই ইয়াতে অকণমান মৌজোল এড কৰি দিছোঁ, যিহেতু অকণমান মিঠাটো কম পালোঁ। এইখিনি ভালকৈ মিক্স কৰি ল'ম। এয়া চাওক, বেবী ফুড একেবাৰে হেল্ডি হয়। এয়া ৰেডি হৈ গ'ল। আনফালে এইয়া কেৰাহীত অকণমান পাতলাকৈ তেল দিলোঁ আৰু তাৰ পাছতে এনেকৈ দি গ'লোঁ এটা এটাকৈ। গেছটো একেবাৰে ল' ফ্লেমত ৰাখিছোঁ আৰু 5 মিনিটৰ পাছত এইকেইটা লটিয়াই দিছোঁ। আৰু তেলটো চাওক, একেবাৰে কমকৈ দিছোঁ তেল। এয়া এটা ছাইড ফ্ৰাই হ'বই হৈছে। আৰু অকণমান দেৰি ৰখাৰ পাছতে এয়া মোৰ বনোৱা পিঠাটো ৰেডি হৈ গ'ল। চাওকচোন, টাৱাখনত অকণোৱে তেল নাইকিয়া, একেবাৰে ভাপতে হোৱা নিচিনা হৈছে। তাৰপিছতে মই হাঁহিক খাবলৈ দিছোঁ। এয়া ভাল হৈছে খাবলৈ। থেংক ইউ। এতিয়া সময় হ'ল 10:30 আৰু আমি ভাত খাই একেবাৰে আজৰি হৈ পেলাই ৰুমলৈ আহিলোঁ। হাঁহি যিহেতু বিচনাত উঠিলেই বাৰু, এতিয়া ময়ো মানে শুম এতিয়া। আৰু পাছতে আমি দুজনী মানে কি হৈছে, এতিয়া 10:30 বজাতে এইটো কাৰণেই শুওঁ, মানে আগতে ইয়াতকৈ অকণমান দেৰি হয়, কিন্তু মানে যিহেতু ৰাতিপুৱা হাঁহি স্কুল থাকে আৰু ৰাতি দেৰি হৈ গ'লে তাই ৰাতিপুৱাও মানে দেৰিকৈ উঠে, সেইবাবে এতিয়া সোনকালে তাইক শুৱাই দিওঁ। মানে তেতিয়া তাই ৰাতিপুৱা সোনকালে উঠিব, আৰু সোনকালে উঠিলে মানে কামখিনি অকণমান লাহে ধীৰে কৰিব পাৰি, নহ'লে বৰ মানে খুব লৰালৰি হৈ যায় যে, সেইবাবে ভাবিছোঁ এতিয়া শুই দিওঁ। আৰু আজি মোৰ ব্লগটো মই ইমানতে মানে বন্ধ কৰোঁ বুলিও ভাবিছোঁ, সিমানতে ক্ল'জ কৰোঁ। আৰু যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই প্লিজ। সেয়াকৈ আৰু আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিম। আৰু আপোনালোকে মোৰ মিনি ব্লগবোৰ চাইনে নাচায়? মই মিনি ব্লগবোৰ দিওঁ, তাত মানে মোৰ ৰেচিপি যায়, প্ৰায় ৰেচিপিয়ে দিওঁ মই তাত সৰু সৰুকৈ। আৰু মানে অন্য ভিডিঅ'বোৰ কমেই থাকে। আৰু যদি আপোনালোকে নাই চোৱা তেতিয়াহ'লে প্ৰিন্সি লাইফষ্টাইল বুলি মাৰিব, মানে চাৰ্চ কৰিবচোন, আহি যাব। আৰু সেয়াকৈ আৰু আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ অহা প্ৰতিশ্ৰুতিৰে আজিলৈ বাই।